हेलो गाइस की खबर मैं अभी आपलोक सकलोके स्वागतम जानाइছো मोर अন্য एटी ভিডিঅ'লৈ तो गाइस आदा खानिब आइছো माने इटा गाइस आसु बर्तमान इटा गुगामुखলৈनो केले आइছো तो भिडिओটো চাই থাকক तो माने गाइस आमी इटा नरा काटिबले आइছো पथारले एया जेहेतु माघ बिहु आহি আছে गुगामुखत माने भेलाघर এটা বনাও বুলি आइছো এয়া भेलाघरत इटा চালি চাবলে নৰা কাটিবলে আইছো পথাৰলে নৰাটো হলে ভাল আৰু কেৰেটো ইমান কাম নিদিয়ে না কেৰেটো সৰু তো গাইস এতিয়া নৰা কাটি আছো আমি হেমন্ত দা মই এইফালে হেমন্ত হাই কৈ দে হাই হেল্ল মাঘ বিহু শুভেচ্ছা থাকিলে এইটো ইউটিউবত দিম আকৌ আজিকালি ইউটিউবত ভিডিঅ' বনাও যে পপুলাৰ হোৱা নাই বাৰু লাহে লাহে হ'মগে আৰু ঘৰলৈ যাম বুলি ভাবিছোঁ মানে মোৰ ল'ৰাটো প্ৰথম বিহু যে মেজিটো সেৱা কৰিব লাগিব সেইটো কাৰণে ঘৰলৈ যাম বুলি ভাবিছোঁ এনেকৈ কাটি লওঁ ন ওখখিনি এইখিনি পুৰা ওখ আছে ইয়াত এইটো সাইডতকে এইখিনি ওখ গোটেইখিনি লাগিব নেকি আকৌ ৰাম ৰাম হিতা এইফালে পানীও আছে দেখোন এইটো কিবাটো চৰকাৰে দিয়াটো আচ্ছা তেতিয়া এইখিনি কাটি দিম মাটি চাটি কাটি পাইছোঁ ধাৰ নাই আপোনাৰখনে মোৰ যিখন কাঁচিখন কটাই নিচিনা কাঠি মজা হৈছে কাটিবলৈ কথা এইখন কাঠিখন মাঘৰ বিহু আহিল মাঘৰ বিহু আহিল সেই চব থৈ যাম নি কিবা ভাল বেয়া চাবলৈ নাই মানে ওপৰত চালিটো সোনকালে ঢাক খালেই হ'ল খালিখন ৰাতিটো তাত নাথাকে চাগে নৰা কাটিবলৈ বোলে গছ কটা যে মেচিনটো যায় পকে বাজি থাকে যে সেইটো লৈ আহিব লাগে দিয়ে দিয়া আৰু মাকে কি হ'ব এইটো চেটেপ হ'ব আৰু সেয়া আইডিয়া পৰিব মেচিনটো খাৱাত বহি আছে ইয়ালৈ আহক দি এটা জ্বলা এইফালে চাওক কিমানখিনি আমি নৰা কাটি দিলোঁ এয়া হেইয়া নৰাই এয়া মই কাটিছোঁ এয়া হেই তাতো কাটিছোঁ এইখিনি গোটেইখিনি কাটিব লাগিব বৰাবৰ সেই কাঁচিখন ভাল হয় নাই বাৰু এইখনে গপা গপ দি আছিলোঁ মই যথেষ্ট কাটিলোঁ আগতে খেৰ তাত আছে আনি থোৱা ন হেমন্ত গাড়ী আছে খেৰটো বেয়া হয় আকৌ মিলাবলৈ তাত দৰাটো কটা চিন্তা কৰি আছোঁ মানে পাৰিব নাই হেমন্ত পাৰে ন কৰিব পাৰিলে হাঁহে পাৰে মুৰ্গীয়ে পাৰে আমিনো কেলে নোৱাৰিম হয় নাই বাৰু চবে পাৰে আমি কেলে নোৱাৰিম হয় নাই বাৰু সেইকাৰণে আমি পুৰা চেষ্টা চলাই আছোঁ মানে তাৰপিছত গাহৰিয়ে মজাকে ভাতটো খাম তাৰপিছত ঘৰলৈ যাম হয় বাৰু আপুনি যাব জানো আপুনি নাযায় নহয় আমিহে যাম ঘৰলৈ দুখন চালিলে হৈ যাব নে হেমন্ত দা ভাল নহয় নাই এইখন এদাই হ'ল এইফালৰ পৰাও কাটিব পাৰিব নেকি বাৰু নোৱাৰে ন
আঁতৰৰ পৰা দেখিবলৈ ভাল হৈছে মানে তাত নৰা বেছি নাই চাগে ন যেনেকৈ পাহাৰখন আঁতৰৰ পৰা দেখিবলৈ বহুত ধুনীয়া ওচৰলৈ গ'লেহে গম পায় সেনেকুৱা নিচিনা হৈছে মানে নৰা কেইজোপা তো গাইছ নৰা কাটি হৈছেগৈ আৰু বহুত কাটিলোঁ এয়া আৰু নেকাটো বুলি ভাবিছোঁ জুৰিব নে নজুৰিব কাগজ চাই লওঁ তাৰপিছত যদি নজুৰে আকৌ কাটিম আৰু এতিয়া ৰদটো মানে একদম টিং 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 টিংকৈ ধৰিছে সেইকাৰণে অলপ ৰেষ্ট মানে তো মানে গাইছ এতিয়া পথাৰৰ পৰা গুচি আহিলোঁ এইফালে ভেলাঘৰ বনি আছে সেইটি পানী চানী খাওঁ বুলি মানে ঘৰলৈ গুচি আহিলোঁ আৰু লগতে ভাত বনাবলৈ খৰি নিব আহিছোঁ মানে ইয়াত কিমান লাগিব হেমন্ত দা গোটাই গোটাই ভৰাই দিম আকৌ এইখন ফালি থাকিবলৈ বৰ কষ্ট হ'ব তো গাইছ আকৌ আহিছোঁ পথাৰলৈ নৰা কাটিবলৈ আগে আগে হেমন্ত দা পিছে অভি এইখন কাচিনে কটাৰী আপোনালোকে কমেণ্ট কৰি জনাওক জলফাই পাৰিছিলে নেকি অঁ হৈ যাব জলফাই কৈছে সেই আকৌ পথাৰত পাই গ'লহি এইফালে আছে মানে অঁ এই নিলে এবাৰতে হৈ যাব দুবাৰমানত হৈ যাব লাগে এইখিনি কাটো তো গাইছ নৰা কাটি লওঁ হেমন্ত দা ধৰিলে আৰম্ভ ছেকেণ্ড ৰাউণ্ড কাটি লওঁ দেই তো মানে গাইছ ইমানখিনি নৰা অনা হ'ল এইফালে এয়া আধাখিনি আৰু পথাৰৰ পৰা আনিব লাগিব এয়া বনাই থকা হৈছে ককাইদেৱে ককাইদেউ এইটি ভেলাঘৰ আৰু এইখন চালি বনাবলৈ আছেই শুনৰা বাকীখিনি হৈ আছে বৰ্তমান আৰু কাইলৈ ভিতৰত হৈ যাব আৰু আজি যিমানটো পাৰিছোঁ কাইলৈ আৰু কাম আছে ভাতটো মেজি খৰি ফালিবলৈ আছে ভাতটো আৰু আমাৰ মাংস বনাই থোৱা থাকিলে ভাতটো বনালে ছেকেণ্ড ৰাউণ্ড আমি খাব পাৰিম গৰমে গৰমে ভাতটো আমি সকাম খাই আহিলোঁ আটাইকেইটাই লোকেল মুৰ্গী আৰু মাটিমাহ শ'ল মাছ কলডিল চব মিলাই খাই বহুত ভাল লাগিলে সেইটো খানাটো তাৰপৰা এতিয়া নেক্সট ৰাউণ্ডটো গাহৰি লগত দবাম এতিয়া নেক্সট ৰাউণ্ডটো গাহৰি বনাই থোৱা আছে বৰ্তমান ভাতটো বনালে হৈ যাব ভাতটো গৰমে গৰমে খাম আৰু এই ডাঠ পাতলা ইয়াৰ অলপ পাতলা কৰি সেয়াই আৰু তো গাইছ মজাকৈ গা পা ধুই ওলাই ল'লোঁ কাম চাম কৰি গা পা ধুই লৈছোঁ ধুনীয়াকৈ ভাত ছেকেণ্ড ৰাউণ্ড গাহৰিৰ লগত ভাতটো খাই ল'ব লাগে নহয় সঁচাকৈ ভাব লাগে গা ধুওঁতেই ভাগৰ লাগি গ'ল সঁচাকৈ এখন সম্পূৰ্ণ হ'লগৈ ন এইখন চালিখন এটা চাইডে হ'লগৈ আমাৰ এতিয়া ছেকেণ্ড ৰাউণ্ড চলি আছে ভাত খাবলৈ বহিছোঁ গাহৰিৰ লগত কেনেকুৱা লাগিছে মই বনোৱা নাই আকৌ নাথে বনাইছোঁ বঢ়িয়া গাহৰি বঢ়িয়া এয়া এয়া আমাৰ নাথ ৰান্ধনী নাথ বিলাই আছে চবে সমান সমান দিবলগীয়া আছে যে এপিচ এপিচকে দি আছো এপিচকে দি আছে এই কম জমনি নহয় এয়া চাই লওক এপিচ এপিচ আলু দি গৈছো আৰু মানে সমান ভাগ হৈ গ'ল হৈছে মই এনেও আলু খাই ভাল পাওঁ এতিয়া মাংস কেইডোখন নিনিবি আকৌ কেনেকুৱা খাবলৈ বঢ়িয়া ককাইদেউ আপোনাৰ মজা এইফালে মজা নাচে খোৱাই নাই হ'ব খাই লওঁ দেই তো ফাইনেলি ভেলাঘৰৰ চালি ওপৰত উঠি গ'ল এয়া এখন আৰু এইফাল এখন কাইলৈ উঠাম আৰু যদিহে কাইলৈ আহোঁ তেতিয়া নাহিলে নাই আৰু ন যাওঁগে দেই গাইছ
বাই বাই মোৰ মোনাটো ল'বলৈ আছে তো গাইজ ঘৰলৈ যাওঁগৈ আৰু দিনটো থাকিলোঁ হেমন্ত দা এই বিদায় হেক বিদায় নহয় গাহৰি মাংস আনিলে আকৌ আহিম হা আজিলে বাই বাই বোলা নাচ লাহে লাহে গৈ থাক মাৰিলোঁ যাত্ৰা আকৌ আৰম্ভ লখিমপুৰলৈ এয়াই জীৱন ত'ত এদিন এনেকেই আৰু ঘূৰি ফুৰা আমাৰ কাম তো একেচাতে ঘৰত গৈহে দেখুৱাম আৰু এতিয়া ভিডিঅ' চিডিঅ' কৰি নাথাকো চাওঁতে সন্ধিয়া হৈ গ'ল ন তো মানে গাইছ এতিয়া ৰুমলৈ বুলি আহি আছোঁ লাহে লাহে গোগামুখৰ পৰা আহি পালোহি এয়া আজি ঠাণ্ডা ইমান পৰা নাই নহ'লে সিদিনাখন বহুত ঠাণ্ডা হৈছিলে আজি ঠাণ্ডাই হোৱা নাই সিদিনাখন বৰষুণ দিছিলে যে সেইকাৰণে বহুত ঠাণ্ডা হৈছিলে সিদিনাখন কৈছোঁ যে ইয়াৰ আগৰ ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া গম পাব যে মানে সিদিনাখন বহুত ঠাণ্ডা পৰিছিলে তো গাইজ ৰুম আহি পাইছোঁহি আৰু তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে চাই কমেণ্ট বক্সত জনাই দিব আৰু লগতে সকলোকে মাঘৰ বিহু শুভেচ্ছা জনালোঁ এয়া ৰুম পালোহি আৰু